চৰ্দাৰ আজি ৰামকৃষ্ণ নামঘৰ প্ৰাংগণত অহা চন বহাগ উপলক্ষে যি আমি বিহুৰ আয়োজন কৰিছোঁ, সেয়ে আমি আজি প্ৰথম পহিলা বহাগত প্ৰথম কাৰ্যসূচী আজি পতাকা উত্তোলন, লগতে শ্বহীদ তৰ্পণ, লগতে আছে বয়োজ্যেষ্ঠ বিহুৱান, গছলৈ বিহুৱান আৰু শেষত আৰতিৰ নামেৰে আমি আজি প্ৰথম বহাগৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ গৈছোঁ। চৰ্দাৰ বিহুবলীয়া ৰাইজ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা ও ওলগ জনাই আজি আমি কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। এয়া বিহুৱান যাচিছে আমি কমিটিৰ সদস্য। ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত শ্ৰী মণিৰাম ডেকাকো এখনি বিহুৱান দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি বিহুৱান যাচিছোঁ শ্ৰী ৰেহান চহৰীয়া, তেখেতকো আমি এখনি বিহুৱান দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি বিহুৱান দিবলৈ অনুৰোধ জনাইছোঁ বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰী চন্দ্ৰকান্ত শৰ্মা, তেখেতকো এখনি বিহুৱান দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে বিহুৱান দিবলৈ অনুৰোধ জনাইছোঁ টংকেশ্বৰ শৰ্মাক, আমি এখনি বিহুৱান দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি বিহুৱান দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আমাৰ বিহু দলটোৰ গুৰু শ্ৰী লোহিত ডেকা, তেখেতকো আমি এখনি বিহুৱান দিবলৈ আমি অনুৰোধ জনাইছোঁ। লোহিত হাজৰিকা, ক্ষমা কৰিব। আমাৰ মাজত উপস্থিত শ্ৰী পৰমেশ্বৰ শৰ্মা, তেখেতকো এখনি বিহুৱান দিবলৈ আমি অনুৰোধ জনাইছোঁ।
আছে বস্তু এই বিহু চহৰীয়া তেখেতসকলে মানে বিহুৱানেৰে আমি বিহুৱান যাচিছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে এই বিহুটি যাতে অহা ২-৬ তাৰিখে পাতিবলগীয়া আমাৰ বিহু সকলোৰে কুশলে যায় আমাৰ এই পৰম্পৰা মাজত সদায় আমি জীয়াই ৰাখিব লাগিব নিশ্চয় আপোনালোকৰ অন্তৰত দেহত যথেষ্ট শক্তি যথেষ্ট ধন নাই যদিও ধন বল থকা বুলি আপোনালোক আগবাঢ়ি আহিছে তাৰ কাৰণে মোৰ সঁচাই বৰ আনন্দিত হৈছে যিয়ে নহওক বিহু মূলতঃ তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু এই তিনিওটা বিহুৰে
Hey!